নমস্কাৰ ৰাইজসকল, আজি আপোনালোকৰ বাবে একদম সহজতে বনাব পৰা খুবেই সোৱাদ লগা চিকেন আৰু লাই শাকৰ ৰেচিপি ভিডিঅ' এটা লৈ আহিছোঁ। আশা কৰোঁ ভিডিঅ'টো চাই সকলোৱে ভাল পাব। প্ৰথমে কেৰাহীত মই মিঠাতেল দি লৈছোঁ। মিঠাতেলখিনি গৰম হোৱাৰ পাছত চিকেনখিনি অকণমান হাফ ফ্ৰাই কৰি লৈছোঁ, যাতে চিকেনৰ কেঁচা ভাৱটো নোহোৱা হয়। আৰু বিশেষকৈ মানুহজনে চিকেন এনেকৈ অলপ বনোৱাৰ আগত ফ্ৰাই কৰি ল'লেহে খাই ভাল পায়, সেইটো কাৰণে ফ্ৰাই কৰি লৈছোঁ। চিকেনখিনি এনেকৈ অকণমান সময় সিজিবলৈ দি ঢাকোন মাৰি দিছোঁ। অলপ সময়ৰ পাছতে ঢাকোন দাঙি এইফালে চিকেন কেইপিচ তেলৰ পৰা উঠাই লৈছোঁ। চিকেনখিনি তেলৰ পৰা কাঢ়ি ওলোৱাৰ পাছত সেই গৰম তেলতে দি দিছোঁ কাটি থোৱা পিঁয়াজ, আদা নহৰুৰ পেষ্ট। পিঁয়াজ আৰু আদা নহৰুৰ পেষ্টখিনি অকণমান সময় ভজাৰ পাছতে তাতে দি দিছোঁ সোৱাদ অনুসৰি হালধি গুড়ি, ৰং জলকীয়া গুড়ি আৰু অকণমান মছলা। পিঁয়াজখিনি এনেদৰে মছলাৰ সৈতে অকণমান সময় ভজাৰ পাছতে তাতে কাটি লোৱা আলু দি দিছোঁ আৰু অলপ সময় লৰাই দিছোঁ। আলুখিনি দি প্ৰায় 1-2 মিনিটমান ভজাৰ পাছতে তাতে ফ্ৰাই কৰি লোৱা চিকেনখিনি দি দিছোঁ। এনেদৰে আলু আৰু চিকেনখিনি অকণমান সময় লৰোৱাৰ পাছতে তাতে সোৱাদ অনুসৰি নিমখ দি দিছোঁ আৰু অকণমান সময় সিজিবৰ বাবে ঢাকোন মাৰি দিছোঁ। ঢাকোনখন আঁতৰাই তাতে অকণমান ওপৰতে কেঁচা আদা নহৰুৰ পেষ্ট দি দিছোঁ, যাতে গোন্ধটো ধুনীয়া আহে। এনেদৰে ওপৰত কেঁচা আদা নহৰুৰ পেষ্ট দি দিলে গোন্ধটো বহুত বেছি ধুনীয়া আহে আৰু খাবলৈও ভাল হয়। তাতে গৰম পানী দি দিছোঁ আৰু গৰম পানীখিনি দিয়াৰ পাছতে চিকেন আৰু আলুখিনি সিজিবৰ বাবে অলপ সময় ঢাকোন মাৰি দিছোঁ। চিকেন আৰু আলুখিনি সিজাৰ পাছতে তাতে মই লাই শাক দি দিলোঁ, কিন্তু কি হ'ল জানো, লাই শাক দিয়া ভিডিঅ'টো কৰিবলৈ মই পাহৰিয়ে থাকিলোঁ। লাই শাকখিনি দিয়াৰ পাছতে অকণমান সময় ভালদৰে তৰকাৰীখিনি সিজিবলৈ দিব আৰু তাৰ পাছতে এইফালে লাই শাক আৰু চিকেন ৰেডি হৈ গ'ল। কেনেকুৱা হৈছে? মজা আছে।